হেল্ল' এভৰিৱান, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটি নতুন ভ্লগলৈ। আজি আপোনালোকক লৈ যাওঁ বলক ৰহস্যৰে ভৰা নীলাচলৰ বুকুলৈ। NF ৰেলৱে দ্য ভাৰত স্কাউটছ এণ্ড গাইডছ মৰিয়নি ডিষ্ট্ৰিক্টৰ পৰা যোৱাবাৰৰ দৰে এইবাৰ ওলাইছোঁ মহা অম্বুবাচী মেলাৰ সাক্ষী হ'বলৈ তথা অম্বুবাচী মেলা ছাৰ্ভিচ কেম্পত অংশগ্ৰহণ কৰিবলৈ। এয়া হৈছে মোৰ শক্তিপীঠলৈ তৃতীয়বাৰৰ বাবে যাত্ৰা। যোৱা 19 জুনৰ নিশা প্ৰায় পষেক জোৰা বিৰতি লৈ মৰিয়নি জংচনৰ পৰা প্ৰায় 12:30 বজাত লিডু গুৱাহাটী ইণ্টাৰচিটিৰে জাৰ্ণি আৰম্ভ কৰিলোঁ। ট্ৰেইন পলম হোৱাৰ দুখত ভাগৰ আৰু নিদ্ৰাদেৱীয়ে হেঁচা প্ৰয়োগ কৰিলে আৰু শান্তিৰে টোপনি গ'লোঁ। পিছদিনা পুৱা সাৰ পাই উঠি দুটা পৃথক দৃশ্য দেখিলোঁ। এফালে নীলাচলৰ মনহৰণীয়া সৌন্দৰ্য আৰু আনফালে গুৱাহাটী ষ্টেচন পাৰ হৈ এই মানুহবোৰৰ দুৰ্দশাৰ দৃশ্য। মহানগৰীৰ এনে দৃশ্য ভাবিবলগীয়া। ভৰলুৰ কথা বাৰু নকওঁৱেই। এই ক্ষেত্ৰত মনত এটা ভাৱে খুন্দিয়াই থৈ গ'ল। আমাক ভগৱানে খাবলৈ খাদ্য, থাকিবলৈ বাসস্থান আৰু পিন্ধিবলৈ বস্ত্ৰ এই তিনিটা মৌলিক প্ৰয়োজন দিছে। তেনেস্থলত আমি দুখী হোৱাৰ প্ৰয়োজন বোধে নকৰোঁ। কিন্তু এওঁলোকলৈ চাওকচোন, কিমান কষ্টকৰ জীৱন, নিজকে সেয়ে সৌভাগ্যৱান বুলি ভাবিব। বাৰু পুনৰ আগবাঢ়িছোঁ যাত্ৰাৰ মাজলৈ। 20 জুনৰ দিনা পুৱা কামাখ্যা জংচনত পদাৰ্পণ কৰিলোগৈ। এই কেম্পত আমাৰ ডিষ্ট্ৰিক্টৰ পৰা মুঠ 18 জন সদস্য গৈছিলোঁ। এয়া চাওকচোন, কামাখ্যা জংচন পায়েই অম্বুবাচীৰ অনুভৱ এটা পায়েই গ'লোঁ নহয়। বিভিন্ন ধৰণৰ সাধু সন্ত, কিন্নৰ তথা দৰ্শনাৰ্থীৰ বাবে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ এয়া মুকলি শিবিৰৰো আয়োজন কৰিছে। তাৰপিছত ই ৰিক্সাৰে জংচনৰ ওচৰতে থকা অৰ্থাৎ মালিগাঁৱৰ BSNG ষ্টেট ট্ৰেইনিং চেণ্টাৰলৈ গ'লোঁ। তাতে অলপ সময় জিৰাই খটাই দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আবেলি 4 বজাত আগবাঢ়িলোঁ নীলাচলৰ বুকুলৈ অৰ্থাৎ আমাৰ কেম্প ছাইটলৈ। উবেৰত উঠি মহানগৰীৰ ট্ৰেফিক জামবোৰ উশাহ নহলোৱাকৈ অভাৰটেক কৰি এয়া শক্তিপীঠৰ মূল তোৰণখনৰ তলেদি আগবাঢ়িলোঁ নীলাচলৰ আচললৈ। সন্ধিয়া হোৱাৰ বাবে সেউজীয়া নেদেখিলোঁ, কিন্তু এনে লাগিল দূৰৈৰ মানুহৰ ঘৰবোৰৰ বিজুলী বাতিবোৰে ভৈয়ামত যেন এখন তৰাৰ দেশে পাতিছিল। ফাইনেলি সন্ধ্যা 6 বজাত পাই গ'লোহি আমাৰ কেম্প ছাইট অৰ্থাৎ কামাখ্যা উচ্চতৰ মাধ্যমিক বিদ্যালয়। আমাক প্ৰত্যেক বছৰে তাতেই থাকিবলৈ দিয়ে। পিছদিনাৰ পৰা অৰ্থাৎ 21 জুনৰ পৰা আৰম্ভ হৈ গ'ল আমাৰ ছাৰ্ভিচ। যিহেতু এইটো ৰ'ভাৰ ৰেঞ্জাৰৰ ছাৰ্ভিচ কেম্প আছিল, গতিকে ৰেঞ্জাৰক সমানে 2টা আৰু ৰ'ভাৰক 3টা গ্ৰুপত ভাগ কৰি দিয়া হৈছিল আৰু 21 জুনৰ পৰা 26 জুনলৈকে মুঠতে 5টা গ্ৰুপক পুৱা, আবেলি আৰু নিশা সলনাসলনিকৈ মেলাত ডিউটি পৰিছিল। সেই কেম্পলৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ কাটিহাৰ, নিউ জলপাইগুৰি, আলিপুৰদুৱাৰ, নিউ বঙাইগাঁও, ৰঙিয়া, মালিগাঁও হেডকোৱাৰ্টাৰ, লামডিং, বদৰপুৰ, মৰিয়নি, ডিব্ৰুগড় আৰু তিনিচুকীয়া মুঠ 11খন ডিষ্ট্ৰিক্টৰ পাৰ্টিচিপেণ্টছে অংশগ্ৰহণ কৰিছিল। প্ৰত্যেক বছৰৰ দৰে বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা লক্ষ লক্ষ ভক্তৰ লগতে সমান্তৰালকৈ সাধু সন্ত, কিন্নৰৰ সমাগম ঘটিছিল। এয়া অম্বুবাচীৰ নিশাৰ ভাগৰ পীৰ দি বাট নোপোৱা দৃশ্য। এয়াই হৈছে মা কামাখ্যা দেৱীৰ প্ৰতি থকা ভক্তৰ অগাধ ভক্তি আৰু বিশ্বাস। আচলতে অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা ধামৰ দুৱাৰ বন্ধ ৰখা হয়। ফলস্বৰূপে সেইকেইদিন দেৱী দৰ্শন নিষিদ্ধ। চতুৰ্থ দিনত মন্দিৰ খোলাৰ লগে লগে দেৱীৰ স্নান, পূজা প্ৰভৃতি সমাপন হোৱাৰ পৰাহে দৰ্শকে দেৱীক দৰ্শন কৰিব পাৰে। পূব ভাৰতৰ দৰে অন্যান্য প্ৰান্তৰ দৰে কামাখ্যা ধামৰো ব্ৰাহ্মণ বিধৱাসকলে অম্বুবাচী প্ৰবৃত্তিৰ পৰা নিবৃত্তিৰ পিছতো দেৱীৰ ভোগ শেষ নোহোৱা পৰলৈকে ফলাহাৰ গ্ৰহণ কৰি থাকে। ভক্তই 3 দিন কামাখ্যা মন্দিৰৰ চৌপাশে থাকি নাম কীৰ্তন কৰে, মন্দিৰৰ বাহিৰত ধূপ দীপ জ্বলাই দেৱীক প্ৰণাম জনায়। অম্বুবাচীৰ নিবৃত্তিৰ দিনা পাণ্ডাসকলে ভক্তসকললৈ আগবঢ়াই ৰক্তবস্ত্ৰ। দেৱীপীঠৰ পৰা অনা এই ৰক্তবস্ত্ৰ শৰীৰত ধাৰণ কৰিলে অভীষ্ট সিদ্ধি হোৱাৰ সম্ভাৱনা প্ৰবল। সেইবাবে পুৰুষে এই ৰক্তবস্ত্ৰ সোঁহাতত বা ডিঙিত আৰু মহিলাসকলে বাওঁহাত বা ডিঙিত ধাৰণ কৰে। এই ৰক্তবস্ত্ৰ ধাৰণ কৰি শ্মশান অথবা মৃতকৰ ঘৰলৈ যোৱাটো নিষিদ্ধ বুলি জনা গৈছে। কামাখ্যা ধামৰ অম্বুবাচী মেলাই আন্তৰ্জাতিক আৰু জাতীয় সম্প্ৰীতি ৰক্ষা কৰাত ভালেখিনি অৰিহণা যোগায়। আচলতে কেম্পৰ ডিউটিৰ সময়ত আমাক মোবাইল ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাছিল। সেইবাবে যিমানখিনি পাৰিছোঁ আপোনালোকক দেখুৱাইছোঁ তথা ক'বলৈ চেষ্টাহে কৰিছোঁ। চাওঁতে চাওঁতে কেম্পৰ শেষৰ দিনটো আহি পৰিল। আমিও মন্দিৰ দৰ্শন কৰিলোঁ। সময়ৰ নাটনিৰ বাবে বিশেষ বজাৰো কৰিবলৈ নাপালোঁ। আমাৰ উভতনি ৰেল আছিল 27 জুনৰ নিশা। গতিকে কেম্প ছাইটৰ পৰা বিষাদ মনেৰে আগবাঢ়িলোঁ গুৱাহাটী ষ্টেচনলৈ বুলি।
কষ্ট হৈছিল যদিও সেইখিনি মা কামাখ্যাৰ নামতে উচৰ্গা কৰিলোঁ। তেওঁ সকলোৰে কুশল কৰে যেন। নীলাচল এৰি আহোঁতে বেয়াও লাগিছিল, কিন্তু উপায় নাই, ঘৰলৈতো যাবই লাগিব, যিহেতু সেইকেইটা দিন মই নোহোৱাৰ বাবে ঘৰ চেঁচা। প্ৰায় সন্ধিয়া 7মান বজাত গুৱাহাটী লৌহ পথগামিনী আস্থান পালোগৈ। তাতে নিশাৰ আহাৰ গ্ৰহণ কৰি চিধাই ঢাপলি মেলিলোঁ দীঘলী পুখুৰীৰ পাৰলৈ, মানস মণিষাক চাবলৈ। কিন্তু দুখৰ কথা এই যে মণিষাবাক নেদেখিলোঁ। তাতে সৰুকৈ মকটেইল আৰু আইচক্ৰীমৰ পাৰ্টি এটা কৰি পুনৰ আহিলোঁ ষ্টেচনলৈ। নিশাৰ 11 বজাৰ আমি অহাখন ট্ৰেইনেৰে যোৰহাট অভিমুখে আগুৱালোঁ। সদায় ৰেল যাত্ৰাতে আৰম্ভ হোৱা যাত্ৰাটি আকৌ ৰেল যাত্ৰাতে সামৰণি মাৰিছোঁ দেই ৰাইজ। ভক্তি শেষৰলৈকে চোৱাৰ বাবে থেংক ইউ ছ' মাছ। আশা কৰোঁ মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ তথা ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ এটি নতুন ব্লগৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ দেই, বাই।